তো গাইজ যেনেকৈ আপুনি মোক চিনি নাপায় ময়ো আপোনাক চিনি নাপাওঁ। গাইজ আপোনাৰ কি খবৰ, আপুনি কি কৰি আছে তাৰ লগত মোৰ কোনো মতলব নাই। গাইজ মই জীয়াই আছোঁ, সেইকাৰণে মোক আপোনালোকে দেখিব পাৰিছে। আপুনিও জীয়াই আছে, সেইটো কাৰণে আপুনি মোক চাব পাৰিছে। গাইজ মই আজিলৈকে কাৰো নজৰত পৰি যোৱা নাই, কাৰণ মই যেতিয়া পৰিছোঁ কোনেও মোক চাই থকা নাই। ডিপ্ৰেশ্যন। এয়া আপোনালোকে মোক চাব পাৰে, কাৰণ আপুনি অন্ধ নহয়। চুপ কৰবে কুত্তে। মই যে জীয়াই আছোঁ, মই কষ্ট কৰি জীয়াই থকা নাই, কাৰণ মই উশাহ নিশাহ লৈ জীয়াই আছোঁ। বাপৰে বাপ। গাইজ মোৰ কামিয়াবীৰ ৰাজ আজিলৈকে মই কাকো কোৱা নাই, কাৰণ মই আজিলৈকে কামিয়াবী হোৱা নাই। চ' গাইজ আপোনালোকে টেনশ্যন নল'ব, আপোনাৰ লগত মই আছোঁ। যি হ'ব সকলো বেয়াই হ'ব। নিজকে ইমানেই যোগ্য বনাওক যে 4জন মানুহে দেখিলে ক'ব ইয়াৰ লগত তৰ্ক লাগি লাভ নাই, মূৰ্খৰ লগত কোনে তৰ্ক কৰে। ডিপ্ৰেশ্যন। জীৱনত যদি আপোনাৰ কেতিয়াবা প্ৰব্লেম আহে, আপুনি যদি কিবা কাৰণত ফাঁচি যায়, তেতিয়াহ'লে আপুনি আনৰ ওপৰত দুখ জাপি দিয়ক আৰু আপুনি পলাই যাওক। আৰু গাইজ মোৰ নিজৰে জীৱনৰ অৱস্থা একদম কাহি বাতি হৈ আছে, কিন্তু মই বেলেগক এনেকুৱা ধৰণে জ্ঞান দিওঁ নহয়।